আজি 1 অক্টোবৰ অসম পুলিচ দিৱস। আমি জানো আহক অসম পুলিচ দিৱস কিয় উদযাপন কৰা হয় আৰু কাৰ স্মৃতিত এই দিৱস উদযাপন কৰা হয়। The Assam Police Day is observed in remembrance of IPS K.R. Chaudhary, who took over as Assam Police Chief on October 1st in 1951. 1951 চনৰ 1 অক্টোবৰ তাৰিখে অসম পুলিচৰ মুখ্য হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা IPS K.R. চৌধুৰী ছাৰৰ স্মৃতিত অসম পুলিচ দিৱস 1 অক্টোবৰ তাৰিখে উদযাপন কৰা হয়, যিহেতু তেখেতে 1951 চনত 1 অক্টোবৰ তাৰিখে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। এই দিনটোতেই ব্ৰিটিছ বিষয়াৰ J.H. ৰিডৰ পৰা অসম আৰক্ষী দায়িত্বভাৰ তেখেতে গ্ৰহণ কৰিছিলে আৰু সেইকাৰণে 1 অক্টোবৰ তাৰিখটো অসম আৰক্ষী দিৱস হিচাপে পালন কৰা হয়। আমি যদি চাওঁ অসম পুলিচ কেতিয়া গঠন হৈছিলে, 1826 চনত গঠন হৈছিল। ইয়াৰ এব্ৰিভিয়েশ্যন হৈছে AP। ইয়াৰ মটো হৈছে জনহিত জনসেৱাৰ্থে। সমূহ অসমবাসীলৈ অসম পুলিচ দিৱসৰ শুভকামনা যাচিলোঁ। অসম পুলিচ দীৰ্ঘজীৱী হওক তাৰেই কামনা কৰিছোঁ। জয় আই অসম, জয় অসম পুলিচ।